তো হে গাইজ, তো আজি মই মোৰ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি মানে আমি যাইছোঁ বৰদোৱা থানত। তো এইটো মানে নগাঁও সেইটো চাইডে হয়। তো তাত আমি যাইছোঁ। ইয়াতে মানে জাম লাগিলে মানে এইখিনি তাত মানে ৰাস্তাটো সৰু হয়, তো তাৰ বাবে মানে তাতে জাম লাগে। তো এতিয়া আমি মানে পুখুৰীৰ পাৰে পাৰে এনেকৈ যাইছোঁ। মানে ইয়াতে বহুত পুখুৰী আছে। তো এনেকুৱা জেগাবোৰ সিমান মানে ডেভেলপমেণ্ট নহয়, হ'লেও মানে জেগাটো মানে ভাল লাগে আৰু আহি। তো এতিয়া আমি এনেকৈ মানে আগবাঢ়ি যাই আছোঁ। তাৰপিছত ইয়াতে মানে জংঘল চংঘল বিল টাইপৰ এনেকুৱা মানে ঠাই মানে ঠাইটো অলপমান মানে বেলেগ, মানে গাঁৱলীয়া পৰিৱেশটো সেনেকুৱা মানে ভাল লাগে আৰু বহুত আহি গছ গছনি মানে বহুত আছে। চ' মানে ইয়াতে আহি বহুত এটা ভাল লাগে। তো আপোনালোকে এনেকৈ ভিডিঅ'টো চাই থাকিব গোটেই, মানে আপোনালোকে ভিডিঅ'টোত আহিলে তো আহি পেলাই এতিয়া যদি আধা চাই যায় তেতিয়াহ'লে মানে ভিডিঅ'টো মানে টাইমটো নাবাঢ়ে। তো আপোনালোকে গোটেই চাব পাৰিলে। তো প্ৰথম এটা গেট পালোঁ, মানে এইটো গেটটোৰে এনেকৈ সোমাই যাব লাগিব। দুটা ৰাস্তা আছিল, তো মানে বাওঁফালৰ ৰাস্তাটোৰে সোমাই আহিব লাগে। তো ইয়াতে যাই আৰু এটা গেট পাইছোঁ। এইটো গেটটো যাই পেলাই এইটো গেটটো পাৰ হ'ব লাগিব। তো আৰু চিধা যাই থাকিব লাগিব। তে ফিল্ড চিল স্কুল চিস্কুল আছে আৰু কিবা কিবি। তো ভিতৰে মানে এতিয়া মানে এনেকুৱা লাগে যে কোনোবা ঘৰৰ একদম সন্মুখেৰে আহি থাকে ৰাস্তাটো, সেনেকুৱা ৰাস্তা। তো মানে আমি থানখন আহি পালোঁ আৰু মানে এইটো গেটটো হয়। তো গাড়ী পাৰ্কিং কৰাকৈ মানে মানুহবোৰে ইয়াতে মাতিয়ে থাকে, মানে ইয়াতে থওক ইয়াতে থওক এনেকৈ। পইচাটো এতিয়া মানে থোৱাৰহে নালাগে, মানে ধৰি লওক গাড়ীখন তাতে থ'লে মানে বস্তুটো দোকানখনৰ পৰা কিনিব ন। তো তাৰ কাৰণে মাতি থাকে আৰু। তো ইয়াতে মানে এতিয়া আমি গাড়ীখন পাৰ্ক কৰি দিওঁ। তো পাৰ্ক চাৰ্ক কৰি আমি নামি লওঁ ইয়াতে ফাৰ্ষ্ট। তো ইয়াতে আমি আহি পালোঁ। তাৰপাছত এইবাৰ ইয়াতে কিবা কিনিব লাগিব। তো ইয়াতে মানে বস্তু আমি কিনি লওঁ। তো সকলোৱে মানে ইয়াতে কিনি আছে বস্তু, মানে আমাৰ ঘৰৰ মানুহে আৰু যোনে যোনে আহিছে। তো ইয়াতে মানে তিয়হ চিয়হ আপেল চাপেল আৰু মুগৰ পেকেট, তাৰপাছত পানী বটল চানী বটল তেল চেল আপোনালোকক যি লাগে চব ইয়াতে পাব দোকানত। তো ইয়াৰ পৰা বস্তুটো লৈ ল'ব পাৰে আপোনালোকে আহিলে। তো এইটো হ'ল গেটটো, মানে এইটো ফালেৰে সোমাব লাগে। তো সিপিনে আৰু এটা গেট আছে, সেইটোৰে মানে ওলাব পাৰি। তো সেইটোৰে সোমাই তো আমি এতিয়া লাহে লাহেকৈ ভিতৰত সোমাই যাওঁ গেটটোত। প্ৰথমতে সেৱা এটা কৰি ল'লোঁ। তো এতিয়া সোমাই যাওঁ। তো এতিয়া আমি আহি গ'লোঁ ভিতৰত, মানে য'ত মানে মন্দিৰটো আৰু ভিতৰে ইয়াতে যাই সেৱা কৰিব পাৰে। তো ইয়াতে আহি পেলাই মানে ভাবিলোঁ, তাতে মানে পষ্টাৰত লিখা আছিল যে ফটো চটো মানে কৰিব নোৱাৰে, ভিডিঅ' কৰিব নোৱাৰে। তো মানে মোবাইলটো থৈ দিছিলোঁ। তাৰপিছত ইয়াতে দেখা পালোঁ সকলোৱে মানে ধৰি লওক ফটো উঠি আছে। তো সেনেকৈ দেখা পালোঁ। তো ভাবিলোঁ বোলে কি যিহেতু উঠি আছে তো ভিডিঅ'টো বনাই দিওঁ। তো তাৰ কাৰণে আৰু মোবাইল চোবাইল উলিয়াই ফটো বনাব ষ্টাৰ্ট কৰিলোঁ। তো ইয়াতে মানে কি দান চান মানে বৰঙণি মানে যিটো মানে দিয়ে আপোনালোকে দিব পাৰে। ধৰি লওক কিবা বস্তু চস্তু আনিলে তো মানে ইয়াতে দিব পাৰে ন, পইচা চইচা ধৰি লওক এনেকুৱা মানে নামত কিবা যে দিব পাৰে। তো ইয়াতে মানে নামত দি দিয়ে। তো সিপিনে আৰু মন্দিৰ আছে। তো এতিয়া আমি মানে ইয়াতে আহিছোঁ। ইয়াতে মানে চাকি বন্তি দিব পাৰি আৰু এইখিনি মানে দিয়ে সকলোৱে চাকি বন্তিটো। তো আমি ইয়াতে মানে ইয়াতে চাকি বন্তিটো দি লওঁ। আপোনালোকে মানুহ চাওক, আৰু পৰিৱেশটো মানে ইমান চাফ চিকুণ হয় ন মন্দিৰটো, মানে বহুত মানে ভাল লাগে আহি। তো এইটো মন্দিৰটোৰ ভিতৰে এতিয়া মানে সেৱা কৰিব যাব লাগে। তো এইটো মন্দিৰটোৰ ভিতৰে এতিয়া যাম আমি সেৱা কৰিবলৈ। মানে এনেই ফটো চটো কৰা বেছি হেৰি নাই, পাৰ্মিশ্যন নাই, ফটো ভিডিঅ' কৰিব নোৱাৰি। তেওঁ আপোনালোকৰ বাবে অলপমান এনেই দেখাই দিম আৰু। তো আপোনালোকে চাওক। তো এয়া হ'ল মানে থানখনৰ মানে য'ত মানে সেৱা চেৱা কৰিব পাৰি আৰু নাম কীৰ্তন হয় নামঘৰটোৰ ভিতৰে, সেইখিনিত মানে নাম কীৰ্তন হয় আৰু। তো আপোনালোকে ঠাইটো চাওক ইয়াৰে পৰা এবাৰ, ইমান ধুনীয়া হৈছে, কি পৰিষ্কাৰ চোৱা আপোনালোকে, একো এটা পৰি থকা নাই। তো ইয়াতে মানে ইয়াৰ পৰা আপোনালোকক দেখাই দিওঁ। এয়া হ'ল ভিতৰে, এনেকৈ চাব পাৰি যাই পেলাই। তো এইটো মানে একদম মানে আচলখন থানখন মানে আৰু য'ৰ ভিতৰে মানে সোমিব নিদিয়ে, য'ত মানে শংকৰদেৱৰ আৰু মানে ধৰি লওক কিবা কিবি বস্তু মানে এনেকৈ থৈ দিয়ে ন। তো তাৰে ভিতৰত তো এইখিনি মানে হ'ল একদম আৰু মেইন, য'ত ভিতৰত যাব নিদিয়ে। ভিতৰে মানে এনে সেৱা কৰা হয়। তো মেইন থান হিচাপত সেইখনতে সেৱা কৰা হয়। সেইখন এনেই ক'ব গ'লে এইখন মেইন হয়, কিন্তু ইয়াতে সোমিব নিদিয়ে বাবে সেইখনেই মেইন বুলি কয়। তো চাই লওক আপোনালোকে। আৰু খাব দিয়ে এয়া পঢ়াত, পঢ়াত খাব দিলে। এতিয়া পঢ়াত খাই লওঁ, মানে খাই আছোঁ। তো এইটো মানে হ'ল বৰদোৱা থানত থকা পুখুৰীটো, মানে এইটো সৰু পুখুৰী আৰু ইয়াতে মানে এনে নামঘৰৰ ওচৰত এটা আছে। তো আৰু দূৰত এটা আছে, মানে এইটো এনে সৰুকৈ মানে আছে আৰু ইয়াতে মাছ চাছ আছে। তো আপোনালোকক ওচৰৰ পৰা যাই ভালকৈ দেখাই দিওঁ মাছ চাছবোৰ। তো আপোনালোকে চাই থাকক। ইয়াতে মানুহ চাওক আপোনালোকে, মানুহ বহুত হৈছে। তো ইয়াতে এইবোৰ মাছ চাওক, আপোনালোকে যদি ইয়াতে আহি পঢ়াত কেইটামান পেলাই দিয়ে তো মাছবোৰ এনেকৈ মানে খাব আহে। আপোনালোকে ভালকৈ চাওক, এইবোৰ মাছ এইবোৰ দেখিছে আপোনালোকে। তো
ইয়াতে বহুত মাছ আছে। তো ইয়াতে মানে আমি পুখুৰীটো চাব যাইছোঁ, যোনটো মানে ডাঙৰ পুখুৰীটো এইটো মানে সৰু হয়। তো আৰু এটা আছে মানে একদম ডাঙৰ পুখুৰী, তো সেইটো চাব যাই আছোঁ, আপোনালোককো দেখাই আছোঁ। তো ইয়াতে মানে এইটোফালেৰে যাব লাগে, মানে পুখুৰীটোলৈ যাব লাগিলে অলপমান আৰু খোজ কাঢ়িব লাগে আৰু। তো এতিয়া মানে খোজ কাঢ়ি আমি তালৈ যাই আছোঁ, বেছি নহয় অলপমান মানে, বেছি নহয় অলপমান, জাষ্ট অলপমান। তো ইয়াতে এটা মানুহ চাগে মদ চদ খাই বাগাৰ দি আছে। তো এতিয়া যে আপোনালোকে পৰিৱেশটো চাওক, ইমান ধুনীয়া লাগি আছে মানে গোটেই সেউজীয়া সেউজীয়া। তো আহিয়ে মানে অন্ত দেখা পালোঁ, তো ইয়াতে মানে ভাল লাগিল আৰু। তো ইয়াতে মানে ৰেষ্ট ল'ব পাৰে বহি পেলাই। সেয়াই হ'ল শংকৰদেৱৰ মানে জন্মস্থান আৰু, য'ত মানে শংকৰদেৱে জন্ম পাইছিল। তো শংকৰদেৱৰ জন্ম পোৱা স্থানটো ধুনীয়া নহয় আৰু কি হ'ব। তো সেইকাৰণে ইমান ধুনীয়া। তো আপোনালোকে এইটো পুখুৰীটো চাওক, কি বিশাল। আপোনালোকে চাই মানে ঘূৰিলে চাগে আপোনালোকে যদি ভাত বনাই থাকে ইয়াতে মানে খানা চানাও খাব পাৰে নিৰামিষ। তো খালে মানে পিকনিক চিকনিক খাব আহে, তো আপোনালোকে যদি ভাত বনাই ভাত আঞ্জা হয় আপোনালোকে খায়ো উঠিব পাৰিব। তো মানে এই পুখুৰীটো আপোনালোকৰ ঘূৰা নহ'ব, ইমান বিশাল হয় পুখুৰীটো। তো আপোনালোকে আহিলে পুখুৰীটো এবাৰ চাব আহিব। তো ইয়াতেও বহুত ডাঙৰ মাছ চাছ আছে, তো মানে ছাইডৰ ফালে নাহে। তো ইয়াতে মানে এখন হোটেল আছিল, তো হোটেলত মানে ইয়াতে আমি ভাত চাত খালোঁ আৰু। বেলেগো খোৱা নাই, নিৰামিষ ভাতে খাইছোঁ যিহেতু মন্দিৰত আহিছিলোঁ। তো মানে যাৰ সময়তনো কিয় আকৌ খাওঁ, বেলেগ বস্তুটো নাখালোঁ, তাৰ বাবে নিৰামিষ ভাতে খালোঁ। আৰু এয়া ঘৰৰ সকলোবোৰ মানুহ এতিয়া মানে যাই আছোঁ, তো গাড়ী লৈ। তো গাড়ীত উঠি এতিয়া মানে এয়া হ'ল মানে নগাঁও মহাবিদ্যালয়খন, য'ত মানে ইয়াৰে ভিতৰত আৰু ডাঙৰ মহাবিদ্যালয় বুলি ধৰে মানে নগাঁৱত এইখনেই আছে। তো এইখন আমি নগাঁৱত আহি আপোনালোকক যদি ক্লক টাৱাৰটো নেদেখুৱাওঁ মানে ঘড়ীটো নেদেখুৱাওঁ, তো কেনেকুৱা হ'ব। তো এইটো ঘড়ীটো। তো এতিয়া আমি যাব লাগে ঘৰত। টাটা বাই বাই। আপোনালোকেও যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। প্লিজ 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 কৰিব যদি চাই ভাল পাইছে।